মোৰ বহুত কষ্ট হৈছে মোক বস্তু লাগে আৰু মোক বুট একযোৰ লাগে খেলিবৰ কাৰণে তোমাৰ সপোন কি কি হোৱাৰ আশা ইঞ্জিনিয়াৰ বা ডক্টৰ আৰু তুমি যেহেতু স্কুলত পঢ়ি আছা সপ্তম শ্ৰেণীত পঢ়ি আছা আৰ্থিকভাৱে দুৰ্বলভাৱে এনেকুৱা এখন আজৰি সময়ত দোকান দিবলৈ চেষ্টা কৰিছা তোমাৰ পৰা জানিব বিচাৰিম পৰিচয়টো তোমাৰ নমস্কাৰ মোৰ নাম হ'ল শ্ৰীসমীৰ ৰায় মই থাকোঁ বঙাইগাঁৱত আৰু এতিয়া মই গুৱাহাটী ফাৰ্ম গেটত থাকোঁ মোৰ দেউতাই বাছ চলায় আৰু মোৰ মায়ে বেলেগৰ ঘৰত কাম কৰে এই নেমু চৰবতৰ দোকানখন কেনেকৈ মনলৈ আহিল তোমাৰ এই যে দোকানখন দিলা কেনেকৈ মানুহক খুৱাম বুলি কেনেকৈ ভাব আহিল কোনে আচলতে তোমাক মনত পেলাই দিলে এনেকুৱা কাম কৰিবলৈ মই ঘৰতে এনেই আছিলোঁ আৰু তাৰপিছত দেউতাই কৈছে তুমিতো নেমু চৰবত বনাব জানা তুমি দোকানখন কিয় নিদিবা কৈছে কি দিয়ে কৈছে মই ক'লোঁ মই দিম দিয়া তাৰপিছত মই দিলোঁ তাৰপিছত মই নেক্সট দিনৰ পৰা ভালে মানে বিক্ৰী হ'ল সেইকাৰণে আগতেও ঘৰত নেমু চৰবত বনাইছিলা কোনে শিকাইছিল তোমাক মায়ে শিকাইছিল নেকি অকলে তুমি অকলে শিকিছা মাৰ পৰা আগতে খাইছিলা তুমি নেমু চৰবত তেনেকৈ শিকিলা আৰু তোমাক কোনে সহায় কৰি দিয়ে এই দোকানখনৰ ক্ষেত্ৰত খুৰীমা আছে খুৰীমায়ে সহায় কৰি দিয়ে তোমাক খুৰীমাও যি স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিছে বহি কিতাপ এই দোকানখনৰ পৰা তোমাৰ বহি কিতাপ কিনাত সহায় হয় কি কৰা দোকানখনৰ পোৱা পইচাবিলাক কি কৰা মানে মই বহি কিনো কিবা কিনো কাঠ পেঞ্চিল কলম চলম কিনো তাৰপিছত মানে জেমেট্ৰি বক্স লাগে তেতিয়া মই লওঁ আৰু আগতে কিমান কষ্ট হৈছিলে বহি কিতাপ কিনাতে আগতে কষ্ট হৈছিল বহুত তাৰপিছত মা দেউতাহঁতে কি কয় তোমাক বা যেতিয়া বহি কিতাপ খোজা তুমি তেতিয়া কি কয় কিনি দিম এনেকৈ কয় তোমাৰ অসুবিধা হয় বহুতে অসুবিধা হয় পইচাৰ কাৰণে অসুবিধা হয় কি ক'বা চৰকাৰক কি ক'বা শিক্ষামন্ত্ৰী মহোদয় যদি এই প্ৰগ্ৰেমটো চাই আছে কি ক'বা মুখ্যমন্ত্ৰী মহোদয়ক কি ক'বা যিহেতু শিশুসকলক মুখ্যমন্ত্ৰী মহোদয়ে ভাগিন বুলি মানে কি ক'বা মামাক কি ক'বা মানে মোক মানে অলপ সাহাৰ্য লাগে বহি কিতাপ কিনিব অলপ পইচা লাগে আৰু তাৰপিছত এতিয়া গ্ৰাহক কেনেকুৱা গ্ৰাহক আহিছেনে নাই আহিছে মানে দিনত পুৰা মানে 400-350 মান বিক্ৰী হয় মই এটা কথা সুধিব বিচাৰিছোঁ যেতিয়া তুমি এই দোকানখন দি থাকা তোমাৰ স্কুলীয়া লগৰবিলাক এইফালেৰে অহা যোৱা কৰে হয়নে তেতিয়া কেনে লাগে তোমাৰ তোমাক চাই যায় তোমাক হয়তো অলপ বেয়া লাগে তেতিয়া তোমাক মাতেনে তোমাক কোনোবাই জোকাইছে নেকি তেনেকুৱা আজিলৈকে বা তুমি নেমু চৰবতৰ দোকান দিছা কিবা কৈছে নেকি কোনোবাই এনেকুৱা কিবা কৈছে স্কুলত এনেকুৱা কিবা আলোচনা হয় তোমাৰ বিষয়ে এনে কয় আৰু নেমু চৰবত বিক্ৰী কৰা কিবা কৰা আৰু কি কয় আৰু একো নকয় কি বুলি কয় তুমি নেমু চৰবতৰ দোকান দিয়া তেনেকৈ কয় এই আচলতে এই চকুপানী আচলতে উৎসাহৰ চকুপানী এয়া ভাল দিনৰ চকুপানী হয়তো তোমাৰ দৰে এনেকুৱা হাজাৰজন ওলাই আহিব পাৰে হয়নে নহয় গ্ৰাহক কেনেকুৱা ভাল মা দেউতাহঁতে ঘৰত ভাল পাইছে আৰু তোমাৰ এটা কথা সুধিব বিচাৰোঁ তোমাৰ সপোন কি কি হোৱাৰ আশা ইঞ্জিনিয়াৰ বা ডক্টৰ আৰু তেনেকুৱা ইঞ্জিনিয়াৰ হ'ব মন যায় ইঞ্জিনিয়াৰ হ'ব মন যায় স্কুলত ছাৰ মেমহঁতে কি কয় একো নকয় তুমি এই দোকানখনৰ কথা জানেনে আৰু পঢ়া শুনাৰ বাহিৰেও কি কৰা তুমি মই খেলিব খোজোঁ তাৰপিছত এতিয়া মানে খেলা আছিল তাৰপিছত বুটযোৰ ফাটি গ'ল সেইকাৰণে নেগ'লোঁ খাবা বুট কিনিব পৰা নাই নাই আৰু এই যিহেতু স্কুলৰ পৰা আজি স্কুল আছিল নে নাই আছিল স্কুলৰ পৰা আহি তুমি এই প্ৰত্যেক দিনা দোকানখন খোলা কেতিয়া পঢ়া তুমি কেতিয়া তোমাৰ 6টাৰ পৰা 8টা 9টা 10টালৈকে 6 বজাত এইখন দোকান বন্ধ কৰি দিয়া
তাৰপিছত পঢ়িবলৈ যোৱা অঁ খোৱা লোৱাত অসুবিধা হয় নেকি অলপ অলপ বেছি নহয় আৰু কিবা ক'বা নেকি আৰু এখন খেলা ধূলা কৰিবলৈ বুট নাই দৰ্শকসকল চাওক তেওঁ যিহেতু এই শিশুটিয়ে যিহেতু ইমান কষ্ট কৰি স্কুলৰ পৰা আহি তেওঁ এই নেমু চৰবতৰ দোকানখন খুলিছে আৰু আৰ্থিক অনাটনৰ বাবে তেওঁ এই দোকানখন দিব লগা হৈছে স্কুল যাব লাগে তেওঁৰ সাজপাৰ নাই স্কুল যাব লাগে তেওঁৰ বহি কিতাপ নাই সেইবাবে এই দোকানখন দিছে হয়নে আৰু এইখনৰ পৰাই তোমাৰ বহুত সহায় হৈছে হয়নে আৰু যিসকল দৰ্শকে এই অনুষ্ঠানটো চাই আছে বা দৰ্শকসকলে হয়তো আমাৰ জৰিয়তে তেওঁক এই যি সপ্তম মানত পঢ়ি থকা ছাত্ৰজনৰ সৈতে সহায় কৰিব পাৰে তেওঁক সহায় কৰিব সৰু এটা ল'ৰা দোকান দিছে তাক অলপ সহায় কৰিব সেইটোৱে কৈছোঁ আৰু কেনেকুৱা লাগিছে বেয়া লাগিছে আৰু সি এটা পঢ়ি অহা ল'ৰাটো দোকান দিছে সেইটোৱে বেয়া লাগিছে আৰু কি ক'ম মোৰ বহুত কষ্ট হৈছে মোক বস্তু লাগে আৰু মোক বুট একযোৰ লাগে খেলিবৰ কাৰণে মাহঁতৰ বহুত কষ্ট হৈছে